মামা, আপুনি এজন মুখ্যমন্ত্ৰী, সেইটো পিছৰ কথা। প্ৰথমত আপুনি এজন মানুহ। আপুনি এজন মানুহ হৈ মানুহৰ ধ্বংস আপুনি কেনেকৈ কৰিব পাৰে? আৰু এই মানুহকেইটা যে চিঞৰি চিঞৰি কান্দি আছে, আপোনাৰ কি অকণমান মৰম নালাগেনে? এই মানুহকেইটা কি বাংলাদেশী হয় নেকি? যদি নহয় তেনেহ'লে ইমান শাস্তি কিয় দি আছে আপুনি? আপুনিও এদিন গড় নোহোৱা হৈ যাব, এনেকুৱা অভিশাপ লাগিব। আপুনি এদিন পংগু হৈ ঘৰত বহি থাকিব লাগিব। আপুনি যি ধৰণৰ অত্যাচাৰী কৰি আছে মিয়া মুছলমানৰ সৈতে, আপুনি এদিন পংগু হৈ থাকিব লাগিব। আপুনি এনেকুৱা শাস্তি নিদিব, বৰ ডাঙৰ অভিশাপ লাগি যাব কেতিয়াবা।